নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যদুমণি শইকীয়াই আজি আপোনালোকৰ মাজলৈ কিছু গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ছ'চিয়েল মিডিয়াত প্ৰায় দেখিবলৈ পোৱা গৈছে যে 2021 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ ঘোষণাক লৈ বিভিন্ন ধৰণে ট্ৰল দিয়া আৰম্ভ কৰিছে। প্ৰকৃততে ভুলটোৰ কাৰ? পৰীক্ষাৰ্থীসকলৰ নে শিক্ষা বিভাগৰ? আচলতে ট্ৰল কি, কেতিয়া আৰু কিয় কেনেকৈ কৰিব লাগে তাক নাজানিলে ট্ৰল কৰে কিয়? ট্ৰলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক মানসিক কষ্ট দিছে। সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিম বুলি বহুতো কষ্ট কৰিছিল আৰু দৃঢ়তাৰে সাজু হৈছিল, কিন্তু পৰিস্থিতিৰ কবলত পৰি তেওঁলোকে পৰীক্ষা দিবলৈ নাপালে। তেনেস্থলত শিক্ষা বিভাগে পৰীক্ষা নপতাকৈ 9-10ৰ ফলাফলসমূহ আনি মেট্ৰিকৰ ফলাফল সকলোকে দিলে। তাতো বহুত খেলিমেলি হৈছে বুজিছোঁ বা দেখিবলৈ পোৱা গৈছে। তাৰ দুখ হ'ল শিক্ষা বিভাগৰ নে শিক্ষাৰ্থীসকলৰ? গতিকে ট্ৰল কৰিলে উপযুক্ত যুক্তি সহকাৰে যাক কৰিব লাগে তেওঁকহে ট্ৰল কৰিব। নিৰ্বাচন পাতিমকৈ পৰীক্ষা নাপাতো বুলি চৰকাৰখনে যেতিয়া কৈছিল তেতিয়া আপোনালোক ক'ত সোমাই আছিল? তেতিয়া আপোনালোকে তাৰ বিপক্ষে মাত নামাতিলে কিয়? দুদিনৰ আগত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈ গ'ল যিহেতু, এইখিনিতে আপোনালোকে কিছুমানে এনেকুৱা মন্তব্য কৰিছে, ফ্ৰীতে ল'ৰা ছোৱালীখিনি পাছ কৰি গৈছে। ফ্ৰীতে পাছ কৰিছে বুলি আপোনালোকে কেতিয়াও নক'ব, কেতিয়াও মনত দুখ নিদিব। ল'ৰা ছোৱালীখিনিয়ে বহুত কষ্ট কৰিছিল পৰীক্ষা দিম বুলি, যিহেতু পৰীক্ষাই অনুষ্ঠিত নহ'ল কৰোণা মহামাৰীৰ বাবে। যিহেতু পৰীক্ষা অনুষ্ঠিত নহ'ল, সেই ল'ৰা ছোৱালীখিনি কেতিয়াও মনত দুখ নিদিব। ক্লাছ 9-10 সেই নম্বৰ যোগ কৰি, প্ৰেক্টিকেল নম্বৰ যোগ কৰি, টেষ্টৰ যি পৰীক্ষাৰ ফলাফলসমূহৰ নম্বৰ যোগ কৰি সেয়া নম্বৰ চাই এই মেট্ৰিকৰ ৰিজাল্টটো এবাৰ দিছে। আৰু হয়তো বহুতৰে বেয়া হ'ব পাৰে, সেয়া মই ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকে এনেকুৱা নকৰিব। এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনা প্ৰায় 10মান বজাত মই আমাৰ সকলোৰে পৰিচিত প্ৰিন্স হাজৰিকালৈ এটা কল কৰিছিলোঁ আৰু কি কথা বতৰা পাতিছিলোঁ আপোনালোকে হয়তো ভিডিঅ'ত দেখা পাইছেই। তাতো ভালে বেয়াই বিভিন্ন ধৰণে কমেণ্টত ট্ৰল কৰি আছে। তাকে লৈ মই এটা ভিডিঅ' আজি বনাই আছোঁ। যোৱা দুদিনৰ আগত মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, প্ৰিন্স হাজৰিকাৰ ফলাফলৰ ঘোষণাক লৈ এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ, আৰু আপোনালোকে কমেণ্টখিনি এবাৰ পঢ়ি চাব। আৰু যিখিনি মানুহে কমেণ্ট কৰিছে, কমেণ্টত ইমান ট্ৰল কৰি আহিছে যে মই সেইখিনি মানুহক এটাই কথা অনুৰোধ কৰিছোঁ বা মই এটা কথা ক'বলৈ লৈছোঁ, আপোনালোকে যে যিখিনি কমেণ্টত ট্ৰল কৰিছিলে বা কৰিলে, অলৰেডি ট্ৰল কৰিলে, সেয়া কৰাৰ আৱশ্যকতা কি আছিল বা আপোনালোকে এনেকুৱা ট্ৰল কৰি কি পালে কি? মই সাধাৰণভাৱে এটা ফোন কল কৰি ফলাফলৰ ঘোষণা লৈ মই মোৰ চেনেলৰ জৰিয়তে আগবঢ়াইছিলোঁ, যাতে সকলোৱে গম পাওক আৰু মোৰো ভাল লাগিছে ৰিজাল্টৰ কথা শুনি। মই কোনো প্ৰেংক কল কৰা নাছিলোঁ, কোনো মই ট্ৰল কৰা নাছিলোঁ, কিন্তু যিসকলে কমেণ্টত ট্ৰল কৰি আছে, এয়া কৰাৰ আপোনালোকে আৱশ্যকতা কি আছিল বা পালে কি আপোনালোকে? ভিডিঅ'টো বৰ এটা দীঘলীয়া নহ'ব পাৰে। মোৰ মনত যিখিনি কথা আহিছিল বা যিখিনি ক'বলগীয়া আছিল মই ক'লোঁ। শেষত সকলোকে এটা অনুৰোধ জনাওঁ যে যিকোনো এজন মানুহক ট্ৰল কৰি তেওঁক মানসিক কষ্ট নিদিব। আপুনি যেতিয়া শিক্ষিত, ভাবি গুণি যিকোনো এটা কাম হাতত ল'ব, কাৰোবাক ট্ৰল দিয়াটো, কাৰোবাক মানসিক কষ্ট দিয়াটো ভাল কথা নহয়। ইয়াকে ক'বলগীয়া আছিল। মোক এই ভিডিঅ'টোৰ দ্বাৰা ক'লোঁ। ধন্যবাদ। জয় আই অসম।